তোমালোকৰ সততা নিষ্ঠা আৰু ঐক্ৰান্তিক প্ৰচেষ্টাৰ ফলত ৰাজকন্যা দৈৱকীৰ বিবাহ হ'ল সুকলমে। তোমালোকৰ কাৰ্যত যুৱৰাজ কংস নিথৈ আনন্দিত। যোৱা সিংহদ্বাৰত গৈ বৰ যাত্ৰীসকলৰ বাবে ৰথৰ সুব্যৱস্থা কৰাংগৈ। চমৎকাৰ অতি চমৎকাৰ এই বিবাহ পৰ্বত। এই সুযোগতে গৈ বৰযাত্ৰীসকলক আগবঢ়াই লৈ আহোঁগৈ। কংসই কান্দিছে আজলি ভনী চেনেহে নাজৰি স্নেহৰ ভক্তি দৈৱকী ইমান দিনে অসহ্য স্পৰ্শা হৈ তই তোৰ দাদাৰৰ আবদাৰত জীয়ৰী হৈ আছিল। আজি আজি সংসাৰৰ ৰীতিমতে তোক এজন উপযুক্ত পাত্ৰৰ হাতত কৰিছো অৰ্পণ। নাকান্দিবি আই, নাকান্দিবি। এই বিদায়ৰ বেলা তোৰ নিষ্ঠুৰ দাদাৰৰ অধেও একো নাই। তথাপিতো তোক কি দিম মৰমৰ আজলি ভলিতি। আজিৰ পৰাতো এজনৰ অৰ্ধাংগিনী হলি। মৃত্যুবসুৰে যুৱৰাজ মোৰ এই আজলি ভলিতিক আজি হন্তে গতালো তোমাৰ। অতিকে অবলা তাই ক্ষমাই মহন্তৰ ভূষণ ভাবি সময়ত তাইৰ শত দুখ কৰিবা মাৰ্জনা।
চিঙু কেনে কৰি যাবলৈ ওলালি পতিৰ গৃহলৈ আমাৰ এৰি ওঠা মিত্র ওঠায় তই যেন পতিব্ৰতা হ আৰু যেন কৌটি সূৰ্যসম অমৃত বিক্ৰমশালী সন্তানৰ জননী হ নাকান্দিবি আই নাকান্দিবি আৰু যেন তই মহা সমাৰোহে আনন্দ তাপন পাহৰা আদি মূৰ্খ গংহতই এই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে মৰণৰ দিনটোৰ দুৰন্ত সমূহ চাপি আহে দিনে দিনে তাৰেই আজি এই অপূৰ্ব সূচনা তাৰেই আজি এই অপূৰ্ব সূচনা তাৰেই আজি এই অপূৰ্ব সূচনা সঁচা অতি সঁচা মনত পৰিছে সেই ধৈৰ্যটিৰ অভিশাপ আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশী বনিয়ে সোঁৱৰাই দিছে কংসৰ কৰ্তব্য নিজৰ ঘৰুৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল আনন্দত উন্মত্ত বজা পলক লৰি মৃত্যু মোৰ নাই কোনো শত্ৰু সকলোতে বধ কৰা যাতে যতে পোৱা বলিয়া গদাল হাতী চোৰে চোৰে আনি মেলি দিয়া আনন্দৰ উৎসৱ কাটি তই তীক্ষ্ণ তৰোৱা তই অজিব দিব লাগিব মথুৰাত নিৰীহ পতাগল তোর গর্ভজাত অষ্টম সন্তানেই হব কংসৰ প্ৰাণবৈৰী আৰু শুনাব খুদে যি মিলন বান্ধোনেৰে বান্ধিছিলো তোমালোক দুয়োকে
সেই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতেই কংসৰ মৰণ কি কৰিবা অমৃতত অমৃতত গৰল উঠিল কিন্তু কিন্তু কংসৰ মৰণ জানো ইমান সহজ নাই 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 স্নেহ মমতা আজি আছিল যত মানে এই মুহূৰ্ততে সম্বন্ধ সম্বন্ধ পক্ষী তাৰ পিছত চাম ভালদৰে কি ৰূপে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কংসক কৰিব নিধন সাজু সাজু দৈৱকী তই মৃত্যুৰ বাবে মই জানো তোমাৰ মৰমৰ ভগিনী নহয় দাদা শান্ত হোৱা যুৱৰাজ নাৰী হত্যা মহাপাপ মৃত্যু হত্যা কি মহাপুণ্য আৰু আছে উপায় উপায় মুখৰ তোমাৰ উপায় দৈৱকী কৰি শিৰচ্ছেদ মুক্ত হ'ব খোজা কংসৰ মৃত্যু দুৱাৰ থমে ৰুদ্ধ কৰি চিৰকাললৈ সাজু সাজু পাপিনী তই মৃত্যুৰ বাবে সাজু আছো প্ৰত্যেক মুহূৰ্ততে বীৰ তুমি মহাশক্তিমান যেনে ইচ্ছা তোমাৰ তেনে বিধান কিন্তু কিন্তু সন্মুখত দেখা পায় মনৰ স্বপ্ন পহেলিকা জীৱা দৰে কপিছা ভয়ত এই দৈৱকীয়ে মৃত্যুৰ ভয়ত কৰাবি নহয় তনোৱা